তো বন্ধুসকল আমি এটা ভিডিঅ' বনোৱাৰ পিছত ভিডিঅ'টো ইউটিউবত আপলোড কৰি দিলোঁ। আপলোড কৰি দিয়াৰ পিছত আপুনি সেই ভিডিঅ'টো কেইবাৰ চায় বা আপুনি নিজকে কুৱেশ্যন কৰক যে সেই ভিডিঅ'টো আপুনি কেইবাৰ চাব মন যায়। নাচাওঁ বুলি ক'লেও কিন্তু একবাৰ নহয় দুইবাৰটো আপুনি চায়েই দিয়ে। ডেছক্ৰিপশ্যন বা টাইটেল থাম্বনেইল এইসমূহ চাব মন যায় আৰু ভিডিঅ'টো একবাৰ নহয় দুইবাৰটো আমি চায়েই পেলাওঁ যে ভিডিঅ'টো কি হৈছে চাওঁ। নিজৰ ভিডিঅ' কেইবাবাৰো চাব ইচ্ছা যায়। কিন্তু আমি যে ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ আমাৰ গেলেৰীটো কিন্তু ষ্ট'ৰ আছে, কিন্তু সেইটো আমি নাচাওঁ, কিন্তু আমি ইউটিউবত গৈ পেলাই চাওঁ। কিন্তু আপোনাৰ সেই ভিডিঅ'টো আপুনি কেইবাৰ চাই আছে বা সেই ভিডিঅ'টো আপুনি যদি বাৰে বাৰে চায় তেতিয়াহ'লে আপোনাৰ চেনেলৰ ওপৰত কি ইম্পেক্ট পৰিব পাৰে। যদি আপোনাৰ ভিডিঅ' বাৰে বাৰে যদি আপুনি চাই থাকে তেতিয়াহ'লে আপোনাৰ চেনেলত কি এফেক্ট পৰিব পাৰে, আপোনাৰ চেনেলৰ প্ৰতি কি এটা সমস্যা আহিব পাৰে এইটো হয়তো জানে বা হয়তো নাজানিবও পাৰে। চ' বন্ধুসকল আজি এই ভিডিঅ'টো মই আপোনালোকক ক'ম যে আপোনালোকৰ নিজৰ ভিডিঅ' যদি আপুনি বাৰে বাৰে চাই থাকে, ঠিক আছে, একটা মোবাইল দিয়ে আপুনি ভিডিঅ' বনাইছে, এইটো মোবাইল দিয়ে আপুনি গোটেই চেনেল মেইনটেইন কৰি আছে, তাৰপিছত আপুনি সেইটো মোবাইল দি বা সেইটো ইউটিউব যিটো একাউণ্ট খুলিছে, যিটো জিমেইল দি এইটোৱে বাৰে বাৰে আপুনি নিজৰ ভিডিঅ' চাই আছে, তো যদি এনেকুৱা কৰে তে পিছলৈ গৈ পেলাই আপোনাৰ কি সমস্যা দেখা দিব পাৰে আপোনাৰ চেনেলত আজি এই ভিডিঅ'টোত মই ক'ম। আৰু যদি চাব আছে তেতিয়াহ'লে আপুনি কেনেকৈ চাব আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। চ' সেইকাৰণে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে ভালকৈ বুজি নাপাব। কাৰণ বন্ধুসকল মই আগতে আপোনালোকক ট্ৰাই কৰোঁ যে এইসমূহ ভুল হোৱাৰ আগতে যাতে আপোনালোকে ভুলটো গম পাই যায়, তো সেই ভুলটো পিছত নহ'ব, ঠিক আছে। চ' সেইকাৰণে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো চাই থাকিব শেষলৈকে, তেতিয়াহ'লে বুজি পাব, ঠিক আছে। চ' বন্ধুসকল তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল এতিয়া চাওক, ইউটিউবত আপুনি নিজৰ ভিডিঅ' নিজে যদি বাৰে বাৰে চাই আছে বা চাব মন যায় বা আপুনি চাই, তেতিয়াহ'লে কেতিয়া চাব বা কেতিয়া চাব নোৱাৰিব এইসমূহ কথা জনাটো বহুতেই দৰকাৰ। চ' বন্ধুসকল ইয়াতে দুটা কথা বহুত ইয়াতে মেটাৰ কৰে। প্ৰথম হৈছে আপোনাৰ চেনেলটো মনিটাইজ হৈ গৈছে বা আপোনাৰ চেনেলটো মনিটাইজ হোৱা নাই। তো মনিটাইজ হোৱাৰ আগত আৰু পিছৰ দুটা কথা ইয়াত বহুতেই মেটাৰ কৰে। কিয়নো বন্ধুসকল যদি আপোনাৰ চেনেলটো মনিটাইজ হৈ যোৱা নাই, মনিটাইজ হৈ যোৱাৰ আগৰ কথা কৈছোঁ, তেতিয়া আপুনি আপোনাৰ ভিডিঅ' আপুনি কেইবাবাৰো চাব পাৰে, 2, 3 বাৰ 4 বাৰ 5 বাৰ আপুনি চাব পাৰে। কিন্তু যদি আপুনি ভাবি লৈছে ৱাচ টাইম কমপ্লিট কৰাৰ চক্কৰত যদি আপুনি বাৰে বাৰে নিজৰ ভিডিঅ' বাৰে বাৰে চাই আছে, নিজৰ ভিডিঅ' বাৰে বাৰে চাই ৱাচ টাইমটো কমপ্লিট কৰিব আৰু আপোনাৰ চেনেলটো মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব, কিন্তু আপুনি যদি এইটো ভাবি আছে তেতিয়াহ'লে আপুনি বহুতেই এটা বেয়া কাম কৰি আছে, ঠিক আছে। এতিয়া চাওক, আপুনি যদি বাৰে বাৰে নিজৰ ভিডিঅ' বাৰে বাৰে চাই থাকে, তো নিজৰ ভিডিঅ' বাৰে বাৰে চাই পেলাই যদি ৱাচ টাইম কমপ্লিট কৰিব বিচাৰিছে, যেতিয়া আপুনি চেনেলটো মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব, তেতিয়া সিহঁতে যেতিয়া ৰিভিউ কৰিব, যেতিয়া চেক কৰিব, তেতিয়া সিহঁতে চাব যে আপোনাৰ ৱাচ টাইমটো ক'ৰ পৰা আহিছে, কোনটো চ'ৰ্চৰ পৰা আপোনাৰ ৱাচ টাইমটো আহিছে। তেতিয়া আপুনি ধৰা পৰি যাব যে আপুনি নিজৰ ভিডিঅ' বাৰে বাৰে চাই পেলাই আপুনি নিজৰ ৱাচ টাইম আপুনি ইনক্ৰিজ কৰিছে। তেতিয়া কি হ'ব, আপোনাৰ হয়তো ৱাচ টাইম ডাউন হৈ যাব পাৰে, নহ'লে আপোনাৰ চেনেল মনিটাইজ নহ'বও পাৰে, ঠিক আছে। তো সেইকাৰণে আপুনি নিজৰ ভিডিঅ' বাৰে বাৰে নাচাব। কিন্তু আপুনি কেনেকৈ নিজৰ ভিডিঅ' বাৰে বাৰে চাব বা কেনেকৈ আপোনাৰ নিজৰ ভিডিঅ' চাব পাৰিব মই আপোনালোকক ক'ম। কেনেকৈ চাব তেতিয়াহ'লে আপোনাৰ চেনেলত কোনো এফেক্ট নপৰে, মই আপোনাক কৈ আছোঁ, ঠিক আছে। চ' বন্ধুসকল এইটো হৈছে মনিটাইজ হৈ যোৱাৰ আগৰ কথা। কিন্তু আপোনাৰ চেনেল যদি মনিটাইজ হৈ গৈছে, তেতিয়া যদি আপুনি নিজৰ ভিডিঅ' নিজে চায়, তেতিয়াতো আপুনি বহুত ডাঙৰেই ভুল কৰি আছে। কিয়নো বন্ধুসকল চাওক, মনিটাইজ হৈ যোৱাৰ পিছত এডছ আহে, সেই এডছৰ পইচা ইউটিউব ক্ৰিয়েটাৰ্ছবিলাকে পায়, ঠিক আছে। কিন্তু বৰ্তমান সময়ত কি হৈছে, মনিটাইজ হৈ যোৱাৰ আগতো এডছ আহে, ঠিক আছে। আপোনাৰ ভিডিঅ'টো আহিছে হয়তো যদি মনিটাইজ হোৱা নাই চেনেল, মোৰ ইয়াতো আহি থাকে, কিন্তু মনিটাইজ হৈ যোৱাৰ আগৰ এডছ যিখিনি আহে, এই এডছৰ পইচাখিনি গোটেইটো ইউটিউবে ৰাখি দিয়ে। যেতিয়া মনিটাইজ হৈ যাব চেনেলটো, তেতিয়া যিখিনি এডছ আহিব, সেই এডছৰ পইচাখিনি কি কৰিব, ইউটিউবে 45% ৰাখে, বাকী 55% সেই ক্ৰিয়েটাৰজনক দি দিয়ে। কিন্তু পিছত আপোনাৰ চেনেলটো যেতিয়া মনিটাইজ হৈ যাব, মনিটাইজ হৈ যোৱাৰ পিছত আপুনি যদি নিজৰ ভিডিঅ' বাৰে বাৰে চাই থাকে, তেতিয়া কি হয়, আপোনাৰ ইনভেলিড ক্লিক এক্টিভেট হৈ যায়। তাৰমানে আপুনি নিজৰ ভিডিঅ' নিজে বাৰে বাৰে চাই আছে, এডছ আহিছে, এড ক্লিক কৰিছে, তাৰমানে আপুনি আপোনাৰ ইনকাম বঢ়াব বিচাৰিছে, এডছ আহিছে, এডছ আহিলে পইচা পাব, সেইকাৰণে এডছ আহিছে, সেইকাৰণে আপুনি বাৰে বাৰে আপোনাৰ নিজৰ ভিডিঅ' চাই আছে যাতে এডছ আহক, আপোনাৰ ৰেভিনিউ বেছি জেনেৰেট হওক। কিন্তু এনেকুৱা কৰিলে আপোনাৰ ইনভেলিড ক্লিক এক্টিভেট হৈ যায়। তাৰপিছত কি হ'ব, আপোনাৰ এডচেন্স একাউণ্ট আপোনাৰ ডিলেট হৈ যাব পাৰে। সেইটো 1 মাহৰ কাৰণে হ'ব পাৰে বা পাৰ্মানেণ্টলিও হ'ব পাৰে। যদি একবাৰ ডিলেট হৈ যায়, হয়তো এইটো ঘূৰি আহিব পাৰে, ৰিকভাৰ কৰিব পাৰে বা নাহিব পাৰে, পাৰ্মানেণ্টলিও ডিলেট কৰি দিব পাৰে। চ' সেইকাৰণে আপোনালোকে নিজৰ চেনেল যেতিয়া
মনিটাইজ হৈ যাব তেতিয়া আপুনি নিজৰ ভিডিঅ' নিজে কেতিয়াও নাচাব ঠিক আছে আৰু যদি এনেকৈ চাই আছে তেতিয়াহ'লে আপোনাৰ এডচেন্স একাউণ্ট ডিলিট কৰি দিব ঠিক আছে চ' সেইকাৰণে আপোনালোকে নিজৰ ভিডিঅ' নিজে বাৰে বাৰে চাই পেলাই এডছ আহি আছে পইচা বাহি আছে ৰেভিনিউ জেনাৰেট বেছি হৈ আছে বেছি ইনকাম হ'ব এইটো যদি ভাবি আছে তেতিয়াহ'লে এইটো টোটেলি ৰং এনেকা যদি ভাবে তেতিয়াহ'লে এসময়ত গৈ পেলাই আপুনি যিমান সৰু সুৰা যিমান অলপ চলপ ইনকাম কৰি আছে এইখিনিও আপুনি নাপাব ঠিক আছে তো যদি আপোনাৰ চেনেল একবাৰ ইনভ্যালিড ক্লিক এক্টিভেট হৈ যায় ঠিক আছে তো সেইকাৰণে নিজৰ ভিডিঅ' কেতিয়াও আপুনি নিজে নাচাব কিন্তু বহুতে কি কৰে যে একটা মোবাইল দিয়ে বা একটা মোবাইলতে তার কেইবাটাও জিমেল আছে আৰু তাৰ ভিতৰত একটা জিমেল দি সিহঁতে ইউটিউব চেনেল ক্ৰিয়েট কৰিছে ঠিক আছে বাকি দুই তিনিটা জিমেল আছে সেই জিমেল দি ইউটিউব চেনেল ক্ৰিয়েট কৰা নাই তো সিহঁতে কি কৰে সুইচ একাউণ্ট কৰি মানে জিমেলটো সুইচ কৰি পেলাই বেলেগ এটা জিমেল লগইন কৰি লয় তেতিয়া আৰু হেতু দি নিজৰ ভিডিঅ'খিনি চাই থাকে কিন্তু একটা ডিভাইসতে তাৰ গোটেই জিমেল আৰু যেটো চেনেল খুলিছে যেটো জিমেল দি হেতু জিমেল তাতে আছে কিন্তু সিহঁতে ভাবে যে চুজ একাউণ্ট বা চুজ জিমেল কৰি পেলাই যদি মই বেলেগ জিমেল দি ভিডিঅ' চাওঁ তেতিয়াহ'লে হয়তো ইউটিউবে গম নাপাব কিন্তু এইটো ভুল ইউটিউবে আপোনাৰ জিমেল ক'ত লগইন হৈ আছে কোনটো ডিভাইসত লগইন হৈ আছে কেইটা তাত জিমেল লগইন হৈ আছে এভৰিথিং সিহঁতৰ হাতত গোটেই ডিটেইলছ থাকে তো আপুনি যদি এনেকুৱা চালাক বুলি ভাবি পেলাই এনেকৈ কৰে তেতিয়াহ'লে আপোনাৰো প্ৰবলেম হ'ব পাৰে কিন্তু সিহঁতে সব গম পায় যে আপোনাৰ জিমেল কোড কেইটা লগইন হৈ আছে আৰু কোনটো জিমেল দি আপুনি ইউটিউব চেনেল লগইন কৰিছে আৰু কোনটো কোৰ পৰা কোনটো সোৰ্সৰ পৰা আপোনাৰ ওয়াচ টাইমটো বেছি আহিছে এইখিনি গোটেইখিনি সিহঁতৰ হাতত গোটেইখিনি তথ্য থাকে তো আপুনি যদি এনেকুৱা ভাবি আছে তেতিয়াহ'লে আপুনি টোটালি ৰং আৰু এনেকুৱা কৰিলে আপোনাৰ চেনেল যদি মনিটাইজ হৈ গৈছে তেতিয়াহ'লে আপোনাৰ এডচেন্স একাউণ্ট ডিলিট হৈ যাব পাৰে ঠিক আছে তো এতিয়া হৈছে মেইন কথা আপোনাৰ নিজৰ ভিডিঅ' যদি আপুনি চাব বিচাৰে যদি চাব মন যায় তো আপুনি কেনেকৈ চাব প্ৰথম কথা হৈছে নিজে ভিডিঅ' বনাইছোঁ নিজৰ ভিডিঅ' সব নিজে কৰিছোঁ তো নিজৰ ভিডিঅ' চাবতো কোনো দৰকাৰে নাই তথাপিও চাব মন যায় কিন্তু যদি আপোনাৰ চাব মন যায় তেতিয়াহ'লে আপুনি কেনেকৈ চাব তো এইটো চাবৰ কাৰণে আপুনি কি কৰিব যদি চাব মনেই যায় তেতিয়াহ'লে কি কৰিব আপুনি যিটো ভিডিঅ' চাব মন যায় সেই ভিডিঅ'টোৰ মনিটাইজেশ্যনটো আপুনি অফ কৰি ল'ব ঠিক আছে আপুনি ডিসেবল কৰি ল'ব তেতিয়াহ'লে কি হ'ব ইউটিউবে ভাবিব যদি আপোনাৰ ভিডিঅ' নিজে চাই তেতিয়াহ'লে আপুনি কোনো পইচাৰ কাৰণে আপুনি চোৱা নাই হয়তো কিবা এটা প্ৰব্লেমৰ কাৰণে আপুনি নিজৰ ভিডিঅ' নিজে চাইছে সেইকাৰণে আপুনি এডছটো ডিসেবল কৰি ল'ব তেতিয়াহ'লে ইউটিউবে একো আপোনাৰ চেনেলত এফেক্ট নপৰে আপোনাৰ এডচেন্স একাউণ্ট ডিলিট নকৰে কিন্তু তাৰ এটো যদি কৰিব মন না যায় বা এটো যদি আপুনি এনেকা চাব নিবিচাৰে নতুন এটা জিমেল আইডি ক্ৰিয়েট কৰক আৰু বেলেগ ডিভাইস দি আপুনি আপোনাৰ ভিডিঅ' চাওক তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নহয় আৰু আপুনি বাৰে বাৰে নিজৰ ভিডিঅ' চাব পাৰে তাত ওয়াচ টাইমো ইনক্ৰিজ হ'ব ঠিক আছে কিন্তু টোটালি বেলেগ হ'ব লাগিব আপোনাৰ যে ডিভাইসও বেলেগ হ'ব লাগিব আপোনাৰ যেটো ভেৰিফাই কৰিছে জিমেলটো হেতু নাম্বাৰো বেলেগ দিব প্লাস আপোনাৰ যেটো জিমেল আছে জিমেলটো ইউনিক এন্ড বেলেগ হ'ব লাগিব তেতিয়াহ'লে আপোনাৰ যাতে ইউটিউবে কোনো পদ্ধতি গম নাপায় আপুনিয়ে হয় আপোনাৰ ভিডিঅ' আপুনি চাই আছে কিন্তু বেলেগ এটা ডিভাইস দি এটো টোটালি যাতে গম নাপায় তো তেনেকৈ আপুনি নিজৰ ভিডিঅ' নিজে চাব পাৰে সো বন্ধুসকল আই হোপ আজি এই ভিডিঅ'টো বুজি পাইছে যদি বুজি পাইছে প্লিজ এটা লাইক কৰি দিব চেনেলত নতুনকৈ আহিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কিয়নো বন্ধুসকল এই চেনেলত আপোনালোকে অনলি ইউটিউব ৰিলেটেড ভিডিঅ' আগলৈও পাই থাকিব ঠিক আছে লগ পাম অন্য এটা ভিডিঅ' তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব জয় অসম জয় ভাৰত